এই তিনিটা নামৰ ছোৱালীৰ মন গংগাৰ দৰে পবিত্ৰ হয়। বন্ধুসকল ঠিকেই শুনিছে, এই তিনিটা নামৰ ছোৱালীৰ মন গংগাৰ দৰে পবিত্ৰ হয়। এওঁলোকে মনে প্ৰাণে ভাল পায় মাথো এজনকে। জানি লওক আপোনাৰ প্ৰেমিক বা আপোনাৰ পত্নীৰ মন কিমান পবিত্ৰ। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, বহুত কথা জানিব পাৰিব। হয়, এই তিনি আখৰৰ নামৰ ছোৱালীৰ মন গংগাৰ দৰে পবিত্ৰ হয়। আপুনি জানেনে কোন এই তিনি আখৰৰ নামৰ ছোৱালীৰ মন গংগাৰ দৰে পবিত্ৰ হয়? জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত। বন্ধুসকল ছোৱালীৰ মন বুজাটো ইমান সহজ কথা নহয়, কিন্তু এটা কথা ঠিক যে ছোৱালীৰ ক্ষেত্ৰত সকলোকে বেলেগ বেলেগ দেখিবলৈ পোৱা যায়। কেতিয়াবা কোনটো কথাত কি প্ৰতিক্ৰিয়া দিব আপুনি কেতিয়াও সহজতে ধৰিব নোৱাৰে। এনে কিছুমান ছোৱালী আছে যাৰ চৰিত্ৰ পানীৰ দৰে আৰু তেওঁলোক নম্ৰ স্বভাৱৰ হয়। কিছুমান ছোৱালীৰ নামৰ প্ৰথম আখৰৰ পৰা জানিব পাৰি কোন কেনেকুৱা স্বভাৱৰ ছোৱালী। এক অধ্যয়নত পোৱা গৈছে যে বি আখৰৰ নামৰ ছোৱালীবোৰ নম্ৰ প্ৰকৃতিৰ হয়। অৰ্থাৎ যিসকল ছোৱালীৰ নাম বি আখৰেৰে আৰম্ভ হৈছে সেইসকল ছোৱালী বহুত ভদ্ৰ আৰু নম্ৰ প্ৰকৃতিৰ হয়। এই বি আখৰেৰে আৰম্ভ হোৱা ছোৱালীবোৰে সকলো সময়তে নিজৰ জীৱন সংগীক সহায় সহযোগিতা কৰে। তেওঁলোকে সদায় ধনী হোৱাৰ ইচ্ছা মনত পুহি ৰাখে। তেওঁলোক বহুত কষ্ট কৰিব পাৰে। বন্ধুসকল নামৰ প্ৰথম আখৰ বিৰে আৰম্ভ হোৱা ছোৱালীবোৰে সঁচাকৈ বহুত কষ্ট কৰিব পাৰে। দ্বিতীয়তে যদি কোনো ছোৱালীৰ নাম প্ৰথম আখৰ এনেৰে আৰম্ভ হয়, এনে ছোৱালীবোৰ সকলো কামতে পাকৈত, বহুত নম্ৰ আৰু ভদ্ৰ স্বভাৱৰ হয়। এইসকল ছোৱালী পৰিয়াল আৰু জীৱন সংগীৰ সৈতে সহজে মিলিব পাৰে। নামৰ প্ৰথম আখৰ এনেৰে আৰম্ভ হোৱা ছোৱালীবোৰে পৰিয়ালৰ বদনাম হোৱাৰ কাম কেতিয়াও নকৰে। অৰ্থাৎ নামৰ প্ৰথম আখৰ যদি এনেৰে আৰম্ভ হয় সেইসকল ছোৱালীয়ে পৰিয়ালৰ বদনাম হোৱাৰ দৰে কাম কেতিয়াও নকৰে। সকলো ক্ষেত্ৰতে তেওঁলোকে প্ৰশংসা পাবলৈ সক্ষম হয়। আনহাতে উক্ত তথ্যত প্ৰকাশ পাইছে যে যুৱতী বা মহিলাৰ প্ৰথম নামৰ আখৰ যদি পি হয়, অৰ্থাৎ পি আখৰেৰে নিজৰ নাম আৰম্ভ হয়, সেইসকল ছোৱালীয়ে সকলোকে একগোট কৰি ৰাখিব জানে। অৰ্থাৎ পৰিয়ালৰ সকলোকে একগোট কৰি ৰাখিব জানে। নিজৰ ব্যৱহাৰৰ যোগেদি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। নামৰ প্ৰথম আখৰ পি থাকিলে সেইসকল ছোৱালীয়ে পি আখৰেৰে আৰম্ভ হোৱা ছোৱালীবোৰে সৰু ডাঙৰ সকলোকে সন্মান কৰিব জানে। আনহাতে পি আখৰেৰে আৰম্ভ হোৱা ছোৱালীবোৰে আনক কেতিয়াও দুখ দিব নিবিচাৰে। সদায় পৰিয়ালৰ লগত থাকি তেওঁলোকে খুবেই ভাল পায়। যিসকল ছোৱালীৰ নাম পি আখৰেৰে আৰম্ভ হয় তেওঁলোক প্ৰেমৰ ক্ষেত্ৰতো যথেষ্ট দায়িত্বশীল হয় আৰু কাকো ঠকা দিব নিবিচাৰে। যিবিলাক ছোৱালীৰ নাম এই তিনিটা আখৰেৰে আৰম্ভ হয় সেইসকল ছোৱালীৰ মন গংগাৰ দৰে পবিত্ৰ হয়। আৰু সেই আখৰ কেইটা হৈছে নামৰ প্ৰথম আখৰটো বিৰে আৰম্ভ হ'ব লাগিব আৰু এনেৰে আৰম্ভ হ'ব লাগিব, লগতে পিৰে আৰম্ভ হ'ব লাগিব। এই ক্ষেত্ৰত কমেণ্ট বক্সত আপোনাৰ নিজৰ নামৰ প্ৰথম আখৰটো লিখি যাব পাৰে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে